ডাইরেক্ট সেলফি টাইপ তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আছাম ৰাইডাৰ 05। তো গাইজ এতিয়া আছোঁ মই ঘৰত আছোঁ। তো আজিৰ মানে ভিডিঅ'টো অলপমান বেলেগ ধৰণৰ ভিডিঅ' হ'ব। তো আজি মই আৰু মোৰ লগৰ কেইটা মিলি তো এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ ঘৰৰ কাষৰে ওচৰৰ ৰাস্তাটোত মানে গছপুলি ৰোৱাৰ সিদ্ধান্ত লৈছোঁ। তো কমেও আমি 25টা পুলি আজি ৰোপণ কৰিম। আমি বেছি পুলি ৰোপণ নকৰোঁ, আপোনালোকক ভিডিঅ'ত কম 100টা পুলি ৰোপণ কৰিছোঁ, কিন্তু সেই 100টা পুলি যে আমি যি যত্ন ল'ব নোৱাৰোঁ তেনেহ'লে কি হ'ব? ৰোৱাৰ মূল্য থাকিব জানো? মূল্য নাথাকে। তো সেইকাৰণে আমি 25টা পুলি ৰুম, সেই পুলিকেইটা মানে আমি ভালদৰে যত্ন কৰিম। তো আজি পুলিকেইটা ৰোপণ কৰিম। তো মোৰ লগৰকেইটাও আছে, মোক ৰখি আছে, ফোন কৰি আছে। তো এতিয়া মই যাওঁ। তো কি কৰোঁ সকলোবোৰ দেখুৱাম আপোনালোকক, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো গাইজ সেয়া আমি পুলি কিনি অনা নাই, আমি ঘৰৰ পৰা আনিছোঁ। ঘৰত থাকোঁতে বেলেগৰ পৰা কিয় কিনি আনো। এয়া মোৰ লগত আছে টিকু ভাই। তো গাইজ এতিয়া আমি ইয়াত ৰুম। সেই আমাৰ লগত আছে মিণ্টুল, আজমল, এই দাদা আব্দুল লতিফ ভাই আছে। তো সি তাত ৰুই আছে, এতিয়া মই ইয়াত ৰুম। তো গাইজ এইটো মধুৰিআমৰ পুলি হয়, এয়া আমাৰ আজমল ভাই গলিলে। তো ইয়াত জামৰো গছ আছে, এতিয়া আমি জামৰ পুলি নিব আহিছোঁ। তো গাইজ এইটো আমাৰ আজমল, তো জামৰ পুলি ৰুই আছে, চাব পাৰে। গাইজ এতিয়া আমাৰ গাছ পুলি ৰোৱা হৈ গ'ল, কমপ্লিট হৈ গ'ল। এতিয়া আমি বেৰা দিবৰ কাৰণে আমি বাঁহ কাটিব আহিছোঁ, চাব পাৰে। ইয়াৰ পৰা আমি বাঁহ কাটিম। সেয়া গাইজ চাব পাৰে, আমাৰ বেৰাৰ কাৰণে কামি বনাই আছে। তো গাইজ চাব পাৰে, আমাৰ বেৰাৰ কাম চলি আছে। তো গছৰ পুলিকেইটা আমি বেৰা দিমেই। আমাৰ জেজুল ভাইও কাম কৰি আছে, আছিফ ভাই আছে, পুৰা কাম কৰি আছে, ভাই কষ্ট কৰি আছে, চাব পাৰে। এয়া আমাৰ আছিফ ভাই পুৰা বেৰা দিয়াৰ কামত লাগি আছে।
তো গাইজ ফাইনেলি হৈ গ'ল আমাৰ গছপুলি ৰোৱা চাব পাৰে এইটো কোৰাছৰ পুলি হয় এইটো ইয়াত তো আৰু আছে এই আমাৰ বইজবিলাকে কাম কৰি আছে চাব পাৰে ইয়াত আছে কোৰাছ জাম ইয়াত আছে মধুৰিআম চাব পাৰে চাৰিওফালে গছ পুলি ৰুই দিছোঁ চাব পাৰে 25টা পুলি ৰুইছোঁ ইয়াত আছে আম আমাৰ টিকু ভাই বান্ধি আছে আম জাম মধুৰিআম কঁঠাল তো ফাইনেলি হৈ গ'ল আমাৰ এইবিলাক চব গছ পুলিবোৰৰ বস্তা দি থৈ দিছোঁ তো গাইজ আজিলৈ এইখিনি আছিল ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি থ'ব তো অন্য এটা ভিডিঅ'ত লগ পাম জয় আই অসম।